ৰূপ ধৰিছোঁ আৰু চণ্ডাল ৰূপ ধৰিয়ে থাকিম, কাৰণ যেতিয়া সমাজে দৰকাৰ বুলি ভাবিব, ঠিক আছে, এজন চণ্ডাল সদায় ওলাই পৰিছে, আৰু এজন চণ্ডাল অসমৰো এতিয়া আছে, নামটো ভিক্টৰ দাস। ভিক্টৰ দাসে এভিডেঞ্চ দিব পৰা নাই, হু ইজ ভিক্টৰ দাস? তেতিয়া কম্পেয়াৰ কৰা হৈছিলে কিছুমান মানে হলিউডৰ কেৰেক্টাৰ্ছৰ লগত। মই হলিউডৰ কেৰেক্টাৰ নহয়, মই অসমৰে সন্তান, মই লাচিতৰ দেশৰে সন্তান। ইটছ দ্য হাই টাইম চোলা চেঞ্জ কৰা বাদ দিয়ক, আত্মাটোৱে চেঞ্জ কৰি পেলাওক। বিতৰ্কত ভিক্টৰ দাস নাথাকে। ভিক্টৰ দাসে নিজৰ স্বাৰ্থত একো কৰি থকা নাই। ছাত্ৰ সমাজক সহায় কৰাৰ নামত নিজৰ সন্তান, নিজৰ সকলোবোৰ হেৰুৱাইছে। একচুৱেলি অসমবাসী ৰাইজৰ মোৰ এটা প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে যে কি, যেতিয়ালৈকে নিজৰ ঘৰত নহয় তেতিয়ালৈকে আমাৰ কি চকুৰ ফুল নাখায় নেকি? প্ৰথম কথাটো হৈছে সেইটো। ছেকেণ্ড কথা হৈছে যে যিকোনো এটা মানুহে কথা এটা কৈ দিলে তাৰ তথ্যভিত্তিক যদি কথাটো হয়, এবাৰ নিজেতো বিবেচনা কৰি চাব পাৰে, কাৰণ কোনেও নিজৰ আত্মাক মিছা কথা ক'ব নোৱাৰে। তৃতীয় প্ৰশ্নটো এইটো যে আমি সকলোৱে সকলোবোৰ জানি শুনি চকু মুদি থকাৰ কাৰণটো কি? একচুৱেলি আজি মই আমাৰ ছাত্ৰ সমাজখনেই হওক বা অসমবাসী ৰাইজকে হওক, মই আজি কিন্তু এণ্টি গভৰ্ণমেণ্ট মানুহ মই নহয়, কিন্তু যিটো ৰিয়েলিটি, সেই ৰিয়েলিটিটো মানুহখিনিয়ে কিয় একচেপ্ট কৰিব নোৱাৰে? ৱাই কেনট উই একচেপ্ট দ্য ট্ৰুথ? বা আমি কিয় মাত মাতিব নোৱাৰোঁ? আজি যেতিয়ালৈকে মানুহ এজনীৰ প্ৰাণ হেৰুওৱা নাই তেতিয়ালৈকে কোনেও সেই কথাটোত মাতো মাতা নাই, আৰু কোনেও সেই কথাটোত তথ্যখিনিক এতিয়ালৈকে ৰিয়েলাইজো কৰা নাই। কিন্তু এতিয়া যেতিয়া এটা প্ৰাণ গুচি গ'ল তেতিয়াহে মানুহখিনিৰ কি ৰিয়েলাইজেশ্যন আহিছে নেকি? ছেকেণ্ড কথা যে কি, আজি মই এইটো ৰূপ কিয় ধৰিব লগা হৈছে? আজি মোক আজি বহুতে চণ্ডাল বুলি মাতে, কিন্তু ভিক্টৰ দাস কিয় চণ্ডাল হ'বলগীয়া হ'ল? সেইটো এটা প্ৰশ্ন। ভিক্টৰ দাস চণ্ডাল হ'বলগীয়া হৈছে কাৰণ ভিক্টৰ দাসৰ নিজৰ ঘৰত নিজৰ দেউতাকৰ মাৰ্ডাৰ হৈছে। তাৰপিছত মোৰ ৰিয়েলাইজেশ্যন হৈছে। তাৰে আগত ময়ো কিন্তু এনেকুৱা আছিলোঁ যে কি, নাই ঠিকে আছে, কোনোবা হৈছে কিবা হৈছে। কিন্তু মই যেতিয়া ৰিয়েলাইজ কৰিছোঁ যে পাপা নোহোৱাৰ পিছত চাদ এখন নোহোৱা হৈ গৈছে, সেনেকৈ প্ৰত্যেকটো ফেমিলিত যেতিয়া কোনোবা এজন মানুহ নোহোৱা হৈ যাব, কি তেতিয়া অসমবাসী ৰাইজৰ কি চকু খোল খাব নেকি? যে মোৰ ঘৰত হোৱা নাই সেইকাৰণে। আজি জোনমণি ৰাভাৰ কেছ, না কোনো মিডিয়াত ফ্লেছ হৈ আছে, না ফেচবুক, না ক'ৰবাত। কিয়? কি কাৰণত? কাৰণ নিজৰ ভণ্টিক হেৰুওৱা নাই, নে কোনোবা নিজৰ মাকে নিজৰ ছোৱালীজনীক হেৰুওৱা নাই? তাৰমানে কি আমি এইটোৰ অপেক্ষাতে ৰৈ আছোঁ নেকি যে প্ৰত্যেক ঘৰত যেতিয়ালৈকে এটা এটা বলি নহ'ব তেতিয়ালৈকে কি আমি কি চকু মেল নাখাব নেকি আমাৰ? মই আজি অসমবাসী ৰাইজক আকৌ এবাৰ পুনৰ এবাৰ হাতযোৰ কৰি এটাই প্ৰণাম কৰিবলৈ বিচাৰোঁ যে উই লিভ ইন আ ডেম'ক্ৰেটিক কাণ্ট্ৰি, and it is we the people who can choose our king, and if you are choosing our king we should choose it very properly. কাৰণ আমাৰ ৰজাই প্ৰজাৰ কথা ভাবিছেনে নাই সেইটো চাব লাগে, নে নিজেই নিজৰ কথা ভাবি আজি অমুকত মাতি কালি ভৌকত স্কুল আৰু অমুক জেগাত নিজৰ কাৰণে কৰি আছে, নে অসমবাসী ৰাইজৰ কাৰণে কৰি আছে? দেখাক দেখি ৰাস্তা ফ্লাইঅভাৰ বনাই লাভ নাই। দেখাক দেখি যিবোৰ ৰাস্তা ফ্লাইঅভাৰ সেইটো চেণ্ট্ৰেলৰ ফাণ্ড, এণ্ড ডেট ইজ আৱাৰ মানি, আমাৰ টেক্স, আমাৰ কৰ। আজি তেওঁলোকে আপোনালোকৰ কাৰণে কি কৰি আছে সেইটোহে ডাঙৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নটো আপোনালোকে নিজে নিজক এবাৰ সুধি চাওক যে আপোনালোকে চুজ কৰা ৰজাজনে প্ৰজাৰ কথা ভাবিছেনে নিজে নিজৰ কথা ভাবি আছে? আজি কেইটা মন্ত্ৰী MLA ৰ পুতেক গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছে? আজি কেইটা মন্ত্ৰী MLA ৰ পুতেক গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ বা গভৰ্ণমেণ্ট মেডিকেল কলেজত পঢ়ি আছে? তেওঁলোকৰ পুত্ৰ বা তেওঁলোকৰ পুত্ৰীয়ে কিন্তু আজি ইংলেণ্ড বা আপোনাৰ জাৰ্মানী বা বহিৰাজ্য বা বহু বেলেগ কাণ্ট্ৰিত গৈ কিনে ধুনীয়া ফেচিলিটিত পঢ়ি আছে। কাৰ পইচাৰে? এবাৰ সুধি চাইছেনে নিজক? তো সেই প্ৰশ্নবোৰৰ উত্তৰ নিজে নিজক এবাৰ দিয়ক আপোনালোকে। আৰু মেইন কথাটো হৈছে আজি অকল মানে এজন মানুহ বুলিয়ে নহয়, আজি বহুত আগৰ পৰাই মই দেখি আছোঁ। আৰু মোৰ চতুৰ্থ স্তম্ভকৈ মোৰ এটা প্ৰশ্ন আছে ইয়াতে যে কি, যেতিয়ালৈকে পৰাগ দাস, আমি সকলোৱে পৰাগ দাসক চবেই চিনি পাওঁ। মই সৰুৰ পৰা যেতিয়া আমি সৰু আছিলোঁ তেতিয়া পৰাগ দাসৰ নিজৰ ভাগিনীয়েক মোৰ লগত একেলগে পঢ়ে। তো কি এনেকুৱা ধৰণৰ পৰিস্থিতি আকৌ আহিব নেকি? Are we really in a democratic country? This is a very big question to be asked to the people of Assam, to the people of the country. And আমি এতিয়াও যদি ভালকৈ ৰিয়েলাইজ কৰোঁ, এতিয়াও কিন্তু সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পলিচি বা পলিটিক্সে চলি আহিছে। আজিৰ ডেটতো হিন্দু মুছলমানক লৈয়ে কাজিয়া হৈ আছে। আজিৰ ডেটতো এটাই কথা কি, কাষ্ট, ক্ৰিড এণ্ড ছেক্সত মানুহক কি কৰা হৈ আছে? মানুহক বিভাজিত কৰা হৈছে। কিয় এই বিভাজন? মনত ৰাখিব, যোৱাকালি আমি সকলোৱে কি উই চেলিব্ৰেটেড ইণ্ডিপেণ্ডেন্স ডে, এণ্ড ৰিমেম্বাৰ মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, আমি আজাদী তেতিয়া পাইছিলোঁ ৱেন উই ৱেৰ ইউনাইটেড, এণ্ড যেতিয়া নিৰ্ভয়ে প্ৰাণৰ কোনো ভয় নোহোৱাকৈ আমি আগুৱাই গৈছিলোঁ আৰু মাত মাতিবলৈ ভয় কৰা নাছিলোঁ। ফ্ৰীডম অফ স্পীচ, ৱেৰ ইজ ফ্ৰীডম অফ স্পীচ? আজি কোনোবাই কিবা এটা কথা ক'লে 5 দিনাই কি কৰে? তেওঁক জেলত ভৰাই দিয়ে, আৰু বাকী মানুহবিলাকে ঘৰত বহি ৰং চাই ফেচবুকত কমেণ্ট কৰে। কিয়? আপোনালোকৰ ঘৰত হোৱা নাই কাৰণে নে কি? আজি মোটামুটি ছেপ্টেম্বৰ মাহত মই কৈছিলোঁ যে ছেপ্টেম্বৰ মাহত ADR ক্ষেত্ৰত
আপোনালোকে স্কেমটো একচুৱেলি বুজিয়ে নাপালে কিমান ডাঙৰ স্কেম, সেইকাৰণে আপোনালোকে ৰিয়েলাইজ নকৰিলে। এবাৰ ভাবি চাওক, দেৰ ৱেৰ অলমষ্ট এৰাউণ্ড 26 লাখ ষ্টুডেণ্টছ, 26 লাখ ষ্টুডেণ্ট, 26,000 পোষ্ট। পাৰ পোষ্টত যদি আপোনালোকে প্ৰপাৰলি কেলকুলেট কৰে, তাৰে মই ধৰিলোঁ যে নিয়াৰ এবাউট 5,000 ষ্টুডেণ্টে যিখিনি সেই দুখীয়া মিডিয়াবিলাকে ঘূৰি যিখিনি আনিছিলে, যাক ঘূৰিবলৈ বাধ্য কৰা হৈছিলে যে এইটো দুখীয়াই পাইছে, কিন্তু সেই যিকেইটাই পোৱা নাছিলে সেইকেইটা কিন্তু এতিয়াও কি হৈ আছে, সেইকেইটা কিন্তু এতিয়াও মনে মনে আছে। মই এতিয়াও বহু কথা জানো, কিন্তু মই মাত নামাতো। মই এটা কথা আৰু ক'বলৈ বিচাৰিম, বহুখিনি এডিআৰই পোৱা ষ্টুডেণ্টে তেওঁলোকৰ 2 মাহৰ যিটো এইবাৰ দৰমহা হৈছে, 2 মাহৰ দৰমহা একেলগে হৈছে, সেই দৰমহা ৰিলিজ কৰিব পৰ্যন্ত বহু জাগাত পইচা দিব লগা হৈছে। খুলিব লাগিলে বহুত কথা খোলা যাব। তো সেইকাৰণে মই কৈ আছোঁ, আৰু যিমানখিনি ভুক্তভোগী আছে, ভুক্তভোগীক মই এটা কথা ক'ম, ৰেইজ ইয়ৰ ভইচ, দিছ ইজ দ্য গুড টাইম টু ৰেইজ ইয়ৰ ভইচ, বিকজ ইট ইজ ইউ দ্য পিপল হু আৰ চুজিং দ্য কিং। মই বাৰে বাৰে এটা কথা কৈ আছোঁ। আৰু ভয় কিহৰ? প্ৰাণৰ ভয়। যাব, কেইটা প্ৰাণ যাব, কিমান প্ৰাণ যাব? এনেকৈ এটা দুটা সিঁচৰিতভাৱে প্ৰাণ যোৱাতকৈ একেলগে ওলাই আহক চবে, একেলগে মাৰকচোন গুলি, কোনে কিমান গুলি মাৰিব পাৰে। আৰু মেইন কথা মই এটাই কথা ক'ম, এডিআৰই ক্ষেত্ৰত মই যেতিয়া কৈছিলোঁ, মোক কৈছিলে যে ভিক্টৰ দাসে এভিডেঞ্চ দিব পৰা নাই। হু ইজ ভিক্টৰ দাস? তেতিয়া কম্পেয়াৰ কৰা হৈছিলে কিছুমান মানে হলিউডৰ কেৰেক্টাৰ্ছৰ লগত। মই হলিউডৰ কেৰেক্টাৰ নহয়, মই অসমৰে সন্তান, মই লাচিতৰ দেশৰে সন্তান। আৰু মোক দেউতাই যিখিনি শিকাই থৈ গৈছে, বা মোৰ মায়ে মোক যিখিনি শিকাইছে, মই এটাই কথা জানো যে সমাজখনৰ ভাল হ'ব লাগে, আৰু সমাজৰ যদি ভাল বিচাৰে, সমাজৰ মানুহ একত্ৰিত হ'ব লাগিব, নখ জোকাৰিব লাগিব একেলগে। আৰু মেইন কথা মই এইটোৱে ক'বলৈ বিচাৰিম যে আমি সকলোৱে একত্ৰিত হোৱাটো উচিত। এণ্ড দিছ ইজ দ্য গুড টাইম। ইফ ইউ কেনট চেঞ্জ ৰাইট নাও, দেন পিছত পস্তাই লাভ নাই, পিছত গালি পাৰি লাভ নাই। আজি যোৱাকালি মই দেখিছোঁ বহুত নিউজ চেনেলত বহুতে কিবা কিবি ভিডিঅ' দি আছে, সুধিছে আপোনালোকে এইখন চৰকাৰক লৈ সুখী নে? কিন্তু 1000জন মানুহক সোধাৰ পিছতো মোটামুটি 1-2জনে সুখী বুলি কৈছে। কিয়? 999 মানুহখিনি কি হ'ল? 999 মানুহখিনি কিয় সুখী নহয়? আপোনালোকে নিজে এবাৰ প্ৰশ্ন কৰি চাওকচোন, কিয় আপোনালোকে সুখী নহয়? আপোনালোকৰে চিলেক্ট কৰা ৰজা নহয় জানো? তে ৰজাজনক আপোনালোকে এতিয়া কি কৰিব? আপোনালোকে ৰজাক প্ৰশ্ন কৰিব নোৱাৰে নেকি? নে ৰজাক প্ৰশ্ন কৰিব ভয় কৰে, যিজন ৰজাক আপোনালোকে চুজ কৰিছে? আমি সকলোৱে দেখিছোঁ দল বাগৰি আছে, বোলে আজি বোলে কি, আজি বোলে বগা চোলা, কালি বোলে কলা চোলা, পৰহি বোলে গেৰুৱা চোলা। কিন্তু চোলাটোহে সলনি হৈছে, মানুহটো সলনি হোৱা নাই, আত্মা সলনি হোৱা নাই, ভিতৰত থকা পচা মনটো এতিয়াও কিন্তু সলনি হোৱা নাই। তো সেইখিনিয়ে ক'বলৈ বিচাৰিম অসমবাসী ৰাইজক যে ইটছ দ্য হাই টাইম। চোলা চেঞ্জ কৰা বাদ দিয়ক, আত্মাটোৱে চেঞ্জ কৰি পেলাওক। থেংক ইউ ছ' মাছ। বিতৰ্কত ভিক্টৰ দাস নাথাকে। ভিক্টৰ দাসে নিজৰ স্বাৰ্থত একো কৰি থকা নাই। ভিক্টৰ দাসে ছাত্ৰ সমাজৰ স্বাৰ্থত জেলত গৈছে। ভিক্টৰ দাসে ছাত্ৰ সমাজক সহায় কৰাৰ নামত নিজৰ সন্তান, নিজৰ সকলোবোৰ হেৰুৱাইছে। কিন্তু ভিক্টৰ দাসে এতিয়াও হাৰ মানা নাই, কাৰণ ভিক্টৰ দাসে এটাই কথা জানে যে মই যি কৰি আছোঁ, এটলিষ্ট নেদেখাজনে দেখি আছে, মই কোনো পাপ কৰা নাই, মই সমাজৰ হিতত কাম কৰি আছোঁ। ছাত্ৰ সমাজখনক মই এইটোৱে বিচাৰোঁ। মই আজিৰ ডেটতো 50 পইচাত ষ্টুডেণ্টক পঢ়াই আছোঁ। মই টকা পইচাৰ লোভ থকা মানুহ মই নহয়। আৰু তাৰ গোটেইখিনি আপোনালোকে জানে, ছাত্ৰ সমাজখনে সদায় মোক এৰি দিয়া নাই। আৰু যদি ভিক্টৰ দাস জীয়াই আছে, অনলি ছাত্ৰ সমাজখনৰ কাৰণে জীয়াই আছে, আৰু এই ৰাইজখনৰ কাৰণে জীয়াই আছে, যিখন ৰাইজে মোক ভাল পায়। মানুহক 1000টা মানুহে ভাল পাব নালাগে, 10জন মানুহ যেতিয়া খাৰা হৈ যাব, যেতিয়া গুলিয়াব আহিব, সেই 10জনক গুলিওৱালৈকে সেই সন্মুখতো গুলিয়াই দিয়া হ'ব। আজি মই যিখিনি প্ৰব্লেম ফেচ কৰিছোঁ, সেই প্ৰব্লেমখিনি ফেচ কৰিয়ে মই আল্টিমেটলি আজি মই সদায় এটা বস্তু কি, আজি এনেকুৱা নহয় যে ভিক্টৰ দাসে পৰীক্ষা দিয়া নাই। মই 65টা এক্সাম দিছোঁ, য'ৰ ভিতৰত মই 17টা গভৰ্ণমেণ্ট এক্সাম ক্লিয়াৰ কৰিছিলোঁ। কিন্তু আল্টিমেটলি ভিতৰ চোৱাত যেতিয়া সোমাই যোৱাৰ পিছত এনেকুৱা দেখা পাওঁ, আৰে কি চলি আছে এইবিলাক বিতৃষ্ণা হৈ গৈছিলে। আজি এনেকুৱা নহয়, আজি 1 শ্বট ক্লিয়াৰ কৰা ল'ৰা আছিলোঁ মই। তাৰপিছত যিটো বছৰত UPSC ক্লিয়াৰ কৰিছোঁ, সেইটো বছৰত প্ৰিলিমছ ক্লিয়াৰ কৰোঁতে সেই বছৰত মোৰ দেউতাৰ মাৰ্ডাৰ কৰিছে। তাৰপিছত চণ্ডাল ৰূপ ধৰিছোঁ, আৰু চণ্ডাল ৰূপ ধৰিয়ে থাকিম, কাৰণ যেতিয়া সমাজে দৰকাৰ বুলি ভাবে